Hello everyone, welcome all of you to Ziaul's classes. So here in this video we'll discuss about Mauryan administration. So Mauryan administration বিষয়ে আমি আলোচনা কৰিম এই ভিডিঅ'টোত। তো Mauryan administrationক আমি দুটা ভাগত মেইনলি ভগাই দিব পাৰোঁ। এটা হ'ল চেন্ট্ৰেল এডমিনিষ্ট্ৰেশ্যন আৰু এটা হ'ল প্ৰভিন্সিয়েল এডমিনিষ্ট্ৰেশ্যন। So চেন্ট্ৰেল এডমিনিষ্ট্ৰেশ্যনৰ হেড আছিলে কিং। আৰু তেওঁক এছিষ্ট কৰিবৰ কাৰণে 18টা তীৰ্থছ আছিলে, যেনেকৈ আজিৰ ডেটত আমাৰ চেণ্ট্ৰেলৰ যেনেকৈ আমাৰ ইণ্ডিয়াৰ হেডজন হ'ল প্ৰধানমন্ত্ৰী। আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰত বহুত মিনিষ্ট্ৰী থাকে, যেনে মিনিষ্ট্ৰী অফ ডিফেন্স, মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ। চিমিলাৰলি সেই সময়ত কি আছিলে 18টা মানে কি আছিলে তীৰ্থছ আছিলে, মানে অৰ্থাৎ ডিপাৰ্টমেণ্ট আছিলে। আৰু তাৰ বিভিন্ন ধৰণৰ হেড আছিলে প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ, যেনে সেনাৰ হেড যিজন আছিলে তেওঁক সেনাপতি বুলি কোৱা হৈছিলে। যিজন মুখ্য পুৰোহিত আছিলে ৰজাৰ, তেওঁক কি বুলি কৈছিলে ৰাজপুৰোহিত বুলি কোৱা হৈছিলে। ঠিক আছে, তো এনেকৈ আমি সেই সময়ত এটা ইণ্টিগ্ৰেটেড কি পাইছিলোঁ গভৰ্ণমেণ্ট এটা পাইছিলোঁ চেণ্ট্ৰেল লেভেলত। ঠিক আছে, আৰু এই তীৰ্থবিলাকে কি কৰিছিলে ৰজাক ডে টু ডে যিবিলাক এক্টিভিটি আছিলে সেইবিলাকক এছিষ্ট কৰিছিলে, যে কেনেকুৱা ধৰণৰ কাম কৰিব লাগিব, যাতে ছাপ'জ ডিফেন্স ৰিলেটেড ইছ্যুবিলাক অৱগত কৰাইছিলে, এণ্ড ইকনমিক ৰিলেটেড ইছ্যুবিলাক অৱগত কৰাইছিলে, এণ্ড চিমিলাৰলি আদাৰ ইছ্যুছ অলছ'। ঠিক আছে, চ' ডেট ইজ দ্য তীৰ্থছৰ পিছত আহিলে নেক্সট যিটো ৰেংকিং, ছেকেণ্ড হায়েষ্ট ৰেংকিং অফিচাৰ আছিলে, যাক আমি কি বুলি কওঁ অধ্যক্ষছ বুলি কওঁ। অধ্যক্ষছ আছিলে তীৰ্থছ, যি মানে 18টা তীৰ্থ আছিলে মিনিষ্ট্ৰী, অৰ্থাৎ সেই মিনিষ্ট্ৰীৰ যিটো হেড আছিলে তাৰপিছতে আছিলে অধ্যক্ষছ। ঠিক আছে, নেক্সট আছিলে প্ৰভিন্সিয়েল এডমিনিষ্ট্ৰেশ্যন। আমি চাম এবাৰ ষ্টেট গভৰ্ণমেণ্ট কি হয়। তো ষ্টেট গভৰ্ণমেণ্টত মেইনলি যিজন হেড আছিলে তেওঁক কি বুলি কোৱা হয় কুমাৰা বুলি কোৱা হয়, যেনে আজিৰ ডেটত আমাৰ মুখ্যমন্ত্ৰী। আৰু তেওঁক এছিষ্ট কৰিছিলে কোনে মহামাত্ৰাছ, যিজনে এছিষ্ট কৰিছিলে তেওঁক কি বুলি কোৱা হয় মহামাত্ৰাছ বুলি কোৱা হয়। প্ৰভিন্স অৰ্থাৎ ৰাজ্যক ফাৰ্ডাৰ ডিভাইড কৰা হৈছিলে কিছুমান ডিভিজনত, আৰু হেডজনক কি বুলি কোৱা হৈছিলে প্ৰদেশিকা। অৰ্থাৎ যেনেকৈ আজিৰ ডেটত এখন ৰাজ্যক বিভিন্ন ধৰণৰ লোকসভাৰ কনষ্টিটুৱেঞ্চিত ডিভাইড কৰি দিয়া হয়, চিমিলাৰলি সেই সময়ত প্ৰভিন্সটোক এটা প্ৰভিন্সক কি কিছুমান ডিভিজনত ভাগ কৰি দিয়া হৈছিলে, আৰু প্ৰদেশিকাই তাৰ কি লৈছিলে নেতৃত্ব লৈছিলে। এগেইন ডিভিজনছ ৱেৰ ডিভাইডেড ইন টু ডিষ্ট্ৰিক্ট। চিমিলাৰলি সেই কনষ্টিটুৱেঞ্চিবিলাক অৰ্থাৎ ডিভিজনবিলাক কিছুমান ডিষ্ট্ৰিক্টত ভাগ কৰি দিয়া হৈছিল, আৰু যিজন হেড আছিলে তাক কি বুলি কোৱা হয় ৰাজুকাছ, আৰু তেওঁক এছিষ্ট কৰিছিলে ইউক্তাছ বুলি এজন অফিচাৰে। তো অৰ্থাৎ ডিষ্ট্ৰিক্টবিলাকৰ যিজন হেড আছিলে তেওঁক ৰাজুকাছ বুলি কোৱা হৈছিলে। আজিৰ ডেটত ডিষ্ট্ৰিক্টৰ হেডজন হ'ল এজন IAS অফিচাৰ, অৰ্থাৎ DC। তো সেই সময়ত ৰাজুকাছ যিজন আছিলে তেওঁ DC নিচিনা কাম কৰিছিলে, আৰু তেওঁক এছিষ্ট কৰিছিলে ইউক্তাছ, অৰ্থাৎ যিকোনো এজন তেওঁৰ তলৰ অফিচাৰ, চিমিলাৰলি মানে ADC টাইপ। ঠিক আছে, চ' ডিষ্ট্ৰিক্টবিলাকক আকৌ ফাৰ্ডাৰ ডিভাইড কৰি দিয়া হৈছিল 5 to 10 গ্ৰুপ অফ ভিলেজত, আৰু সেই অৰ্থাৎ এটা পঞ্চায়তত ভাগ কৰি দিয়া হৈছিলে, মানে 5 to 10 ভিলেজ লগ লাগি এখন মানে পঞ্চায়ত হৈছিলে সেই সময়ত, আৰু তাক কি বুলি কৈছে স্থানিকাজ বুলি কোৱা হৈছিলে, যিজনে হেড লিড কৰিছিলে মানে নেতৃত্ব লৈছিলে এটা পঞ্চায়তৰ, আৰু তেওঁক এছিষ্ট কৰিছিলে গোপাছ বুলি এজন অফিচাৰে, যিয়ে মানে সেই সময়ত সেই 5 to 10 গ্ৰুপ অফ ভিলেজৰ যিয়ে লিড লৈছিলে মানে। ঠিক আছে, এই দুজন হ'ল ইম্পৰ্টেণ্ট অফিচাৰ, স্থানিকাছ আৰু গোপাছ এট পঞ্চায়ত লেভেল এট ডেট টাইম। অ'কে, চ' একদম তলত আছিলে ভিলেজ এডমিনিষ্ট্ৰেশ্যন, আৰু ভিলেজৰ হেডজনক কি বুলি কোৱা হৈছিলে গ্ৰামিনী। অৰ্থাৎ আজিৰ ডেটত গ্ৰামিনী বুলি ক'লে আজিৰ ডেটৰ যিজন গাঁওবুঢ়া আমি জেনেৰেলি বুজোঁ, যিজনে গাঁও এখনৰ হেড, তো লাইক ডেট। অ'কে, চ' নাও উইল লুক ইনটু দ্য চিটি এডমিনিষ্ট্ৰেশ্যন। চিটি এডমিনিষ্ট্ৰেশ্যনত হেডজনক কি বুলি কোৱা হৈছিলে নাগৰিকা, আৰু তেওঁ ছুপাৰিণ্টেণ্ট আছিলে, আৰু তেওঁক এছিষ্ট কৰিছিলে দুজন অফিচাৰে, যেনেকৈ আজিৰ মিউনিচিপাল কাউন্সিল আছে আমাৰ, ত' চিমিলাৰলি। আৰু সেই প্ৰতিটো মিউনিচিপাল কাউন্সিল চিটি এডমিনিষ্ট্ৰেশ্যন
ছয়খন বৰ্ডত মানে কি কৰি দিয়া আছিল, ভাগ কৰি দিয়া আছিলে। বিভিন্নজন প্ৰতিখন বৰ্ডে মানে বেলেগ 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 ডিপাৰ্টমেণ্ট চোৱা চিতা কৰিছিলে। অ'কে, চ' ডেট ইজ দ্য চিটি এডমিনিষ্ট্ৰেশ্যন। চ' নাও উইল চি এবাউট দ্য জুডিচিয়াৰী ডিপাৰ্টমেণ্ট অফ মৌৰিয়ান এম্পায়াৰ। চ' মৌৰিয়ান সময়ৰ জুডিচিয়াৰীটো কেনেকুৱা আছিল সেই বিষয়ে আমি অকণমান বিশ্লেষণ কৰিম। ঠিক আছে, চ' জুডিচিয়াৰী মেইনলি সুপ্ৰিম কোৰ্ট আছিলে। সুপ্ৰিম কোৰ্টৰ হেডজনক থাৰ্মা থিকাৰিনা, যিজন চিফ জাষ্টিছ আছিলে তেওঁক কি বুলি কোৱা আছিলে, থাৰ্মা থিকাৰিনা, আজি যাক আমি চিফ জাষ্টিছ বুলি কওঁ। এপাৰ্ট ফ্ৰম সুপ্ৰিম কোৰ্ট আৰু দুটা কোৰ্ট আছিলে সেই সময়ত। সেই দুটা হৈছে থাৰ্মাস্থাইয়া, অৰ্থাৎ এইটো হ'ল ছাবঅৰ্ডিনেট কোৰ্ট, যিয়ে মানে ধৰ্মাস্থাইয়া অৰ্থাৎ ছাবঅৰ্ডিনেট কোৰ্টক কি বুলি কৈছিল, ধৰ্মাস্থাইয়া, আৰু সেইটোৱে চিভিল মেটাৰবিলাক লুক আফটাৰ কৰিছিলে, আৰু হেডজনক কি বুলি কোৱা হৈছিলে, ধৰ্মাস্থা বুলি কোৱা হৈছিলে। নেক্সট আহিলে কণ্টাক্টসুধানা। কণ্টাক্টসুধানা হ'ল ক্ৰিমিনেল কোড, আৰু ইয়াৰ হেড কোনে আছিল, প্ৰদেশিকা। প্ৰদেশিকাই কি কৰিছিলে, কণ্টাক্টসুধানা অৰ্থাৎ চিভিল মানে ক্ৰিমিনেল কোৰ্টৰ নেতৃত্ব দিছিলে। ঠিক আছে, চ' মৌৰিয়ান আৰ্মি এটা বহুত ডাঙৰ আৰ্মি আছিলে। মৌৰিয়াৰ যিটো সৈন্য বাহিনী আছিলে, তাত আপোনাৰ পদাতিক সৈন্য, কেভেলাৰী, দেন অশ্বাৰোহী চব সৈন্য পোৱা গৈছিলে, আৰু অলমষ্ট 1 লাখৰ ওপৰত আৰ্মি আছিলে। ঠিক আছে, তো সেই সময়ত যিটো এছপিয়নেজ নেটৱৰ্ক মানে অৰ্থাৎ যিটো চোৰাংচোৱা বিভাগ আছিলে, ইণ্টেলিজেঞ্চ বহুত ষ্ট্ৰং আছিলে। তো স্পেচিয়েলি সম্ৰাট অশোকে কি কৰিছিলে, সেই সময়ত এছপিয়নেজ নেটৱৰ্ক এটা নিয়োজিত কৰিছিলে, টু লুক ইন টু দ্য ভেৰিয়াছ ক্ৰাইমছ এণ্ড টু লুক ইন টু দ্য কৰাপশ্যন ৰেটছ এটচেট্ৰা। চ' তাৰ ভিতৰত আছিলে সংস্থান, আৰু এটা হ'ল সংসাৰী। সংস্থান আছিলে এজন অফিচাৰ যিয়ে মানে কি কৰিছিলে, ইণ্টাৰনেল মেটাৰবিলাক লুক আফটাৰ কৰিছিলে, অৰ্থাৎ যিটো জেগাত তেওঁক এপইণ্ট কৰা হয় সেই ঠাইখিনিৰ এছপিয়নেজ অৰ্থাৎ চোৰাংচোৱা কৰিছিলে। আজিৰ ডেটত আমি ইয়াক IB বুলি কওঁ, ইণ্টেলিজেঞ্চ ব্যুৰ'। আৰু এটা হ'ল সংসাৰী। সংসাৰীয়ে কি কৰিছিলে, নিজৰ য'ত বিভিন্ন ঠাইত ঘূৰি, বিভিন্ন ধৰণৰ ছদ্মবেশত ঘূৰি ফুৰি সেই ঠাইৰ পৰা কিছুমান তথ্য কালেক্ট কৰিছিলে, যাক আমি আজিৰ দেশত মানে ৰৰ লগত কম্পেয়াৰ কৰিব পাৰোঁ। চিমিলাৰলি ৰেভিনিউ এডমিনিষ্ট্ৰেশ্যনৰ হেড আছিল ছামাহাৰ্তা, তেওঁ ৰেভিনিউ কালেকশ্যন কৰিছিলে এণ্ড লাইক ডেট। চ' ৰেভিনিউ এডমিনিষ্ট্ৰেশ্যনটো বহুত মানে ষ্ট্ৰং আছিলে, ভেৰিয়াছ টাইপৰ ৰেভিনিউ পোৱা গৈছিলে সেই সময়ত। কালেক্ট কৰিছিলে টেক্স লাইক লেণ্ড টেক্স, দেন income tax and so on. So this is all about Mauryan administration. Thank you.